লাগু নহয় নেকি? আমাৰ আপোনালোকৰ বাধা প্ৰদান কৰা আপোনালোকৰ অধিকাৰ হয়, আৰু আমি যিটো খুজিছো সেইটো আমাক দিয়া নহয়, সেইটো ক'বলৈ আমাৰ অধিকাৰ নহয়। আপোনালোকে যি দিব আছে, যি মেমৰেণ্ডাম দিব আছে ইয়াতে দিয়ক। নাই ইয়াত কৈছো আমাক তালৈ যাব হুলস্থুল নহব, স্পষ্ট কথা। অসুবিধা নহব, আপোনালোকৰ আমি আছো, যাব দিয়ক। আমি আপোনালোকে আমাক আমি বিচাৰিছো, আমি শান্তিপূৰ্ণভাৱে ধৰ্ণা কাৰ্যসূচীটো কিন্তু চাওক আপোনালোকে আপোনালোকৰ গোটেই মানুহখিনি তাতলৈকে নিব নালাগে। আপোনালোকে লিডাৰ্ছ খিনি আৰু ধৰক কিছু মানুহ লৈ আমাৰ লগত বলক ৰেলৱে ষ্টেচন, তাতে মিডিয়াক এড্ৰেছ কৰিব। বাকী মানুহখিনিক আপোনালোকে ইয়াতে থৈ দিয়ক হা। ইয়াতে ৰেলৱে ষ্টেচনত মিডিয়াক এড্ৰেছ কৰাৰ পিছত লাগিলে মিডিয়া আপোনালোকৰ লগত আহিব, আহি পেলাই আপোনালোকে ইয়াত নিজৰ মানুহখিনিক এড্ৰেছ কৰিব আৰু মিডিয়া ইয়াত থাকিব। আমাৰ এইখিনি মানুহ আপোনাক অসুবিধা কি এইটো আমি মেইনটেইন কৰিম। মানে অসুবিধা কি হৈছে আপোনাক? এইটো আপোনাৰ ল এণ্ড অৰ্ডাৰ মেইনটেনেন্সৰ কথা আছে। নাই, ল এণ্ড অৰ্ডাৰৰ মেইনটেনেন্সটো কি কৈছা? নাই ল এণ্ড অৰ্ডাৰৰ মেইনটেনেন্সৰ কথা আছে না, ঠিকেই আছে। মই কৈছো চাওক, আপোনালোকৰ মানুহখিনি আৰামত ইয়াত থাকিব হা। আপোনালোকে লিডাৰ্ছ খিনি আৰু কিছু মানুহ লৈ বলক তাতে, তেতিয়াহ'লে ইমান মানুহ আমি নামাতুলি হয় না, আৰু আপোনালোকে তাৰ পৰা উভতি ইমান মানুহ আমি নামাতুলি হয় না, তাৰ পৰা ইয়াত উভতি আহিব, উভতি আহি পেলাই আপোনালোকৰ মানুহখিনিক এড্ৰেছ কৰিব আৰু মিডিয়াও ইয়াত আহিব হা। বুজি পাইছো, কিন্তু চাওক মেইনটেনেন্স অফ ল এণ্ড অৰ্ডাৰ কথা আছে। আপোনালোকে গোটেইখিনি মানুহ ৰেলৱে ষ্টেচনত লৈ গ'লে ৰেলৱে ট্ৰেকটো একদম লগত লাগি আছে, এইটো বিৰাট ৰিস্কি হৈ যাব। সেইকাৰণে মেইনটেনেন্স অফ ল এণ্ড অৰ্ডাৰ কাৰণে কৈ আছো। আপোনালোকৰ কৰ্পোৰেশ্যন যদি থাকিব, নিশ্চয় মই আশাবাদী একো নহ'ব। নহলে আমি ইমান নাই স্যার, আপুনি কৈছে মই শুনিছো, মোৰতো কিছু কথা আপুনি শুনিব লাগিব। আপুনি কৈ আছে কি একো নহয়, কিন্তু মানি লওক কি ৰেলৱে ষ্টেচনৰ ওচৰত যদি ইমানখিনি মানুহ লৈ যাওঁ, তাত ৰেলৱে ট্ৰেকটো লগত লাগি আছে না, এইটো বিৰাট ৰিস্কি একো নহ'ব মেটাৰ। আমাৰ মানুহবিলাকক আমাৰ সিঙ্গেল সেনা আছে, আপোনালোকৰ দৰে সেনা আছে। আপোনালোকৰ সেফটিৰ কাৰণে কৈ আছো। নাই বুজিছো স্যার, আমি আপোনালোকৰ সেফটিৰ কাৰণে কৈ আছো। ইয়াতে গাঁও হয়, সেফ হয়, ইয়াতে গাঁও হয়, সেফ হয়, কিন্তু তাতে ৰেলৱে ষ্টেচনত লৈ যোৱাৰ লগে লগে ষ্টেচনটোৰ লগতে ৰেলৱে ট্ৰেকটো আছে, তো এইটো বিৰাট ৰিস্কি হৈ যাব। সেইটো চাইছো, যিখন ট্ৰেকটো লাগিছে আপোনালোকৰ সেফটিৰ কাৰণে অহা যোৱা নকৰে, বহুত ট্ৰেইন অহা যোৱা কৰি আছে। সেইটো ট্ৰেকেৰে ৰেলটো অহা যোৱা নকৰে, সেইটো আমিও জানো। আমিওতো ইয়াৰে বাসিন্দা না, আমি কোনোবা হেৰিৰ পৰা আহিছো তেনেকুৱাতো নহয়। তাতে একো নহ'ব। যিখিনি আপোনালোকৰ বাধা প্ৰদান কৰিব লাগে, কি কৰিব লাগে তাতে কৰক, আমি সাজু। কিন্তু পথাৰতে আমাক আটকাই থব, এইটো স্যার কেনেকুৱা? अटकाइसे ना सर, किसु मानु লৈ পেলাই अभी रोका ना हम लोगों को, যাব দিয়ক हम लोगों को रोका। अरे किसु मानक किय सर, आमी इमान मानुक मातिছো किहर कारणे मातिছো? হুলস্থুল কৰিবলৈ মাতা নাই, হুলস্থুল কৰিবলৈ মাতা। হুলস্থুল হলে তো এতিয়াৰ লৈকে কিমান হুলস্থুল হলে হল, কিন্তু সেইটো আমি বিচাৰা নাই। শৃংখলাবদ্ধভাৱে যি আছে, ডিসিপ্লিনৰ মাজেদি আপোনালোকৰ কৰ্পোৰেশ্যনৰ জৰিয়তে আমাৰ আন্দোলনখনক সফল কৰিবলৈ আমাক দিয়ক। এইখিনি দায়িত্ব কিন্তু আপোনালোকৰো হয়, আপোনালোকেও আমাৰ মানুহেই হয়। আমি কোৱা নাই যে অকল চৰকাৰৰ এই কাম কৰিব আপোনালোকে, তেনেকুৱাতো নাই না। আমি ट्रेन दूंगा नहीं, हम लोग पटरी के ऊपर चढ़ने का दिल नहीं है। आप लोग अगर नहीं चाहते तो ठीक है, मानते हैं, लेकिन वहां तक तो हम लोगों को जाने दीजिए, राइट, वहां तक तो जाने दीजिए। नहीं ठीक है सर, हम लोगों का सेफ्टी के लिए आप फिक्र ना करें, हम लोग वैसे सेफ्टी है। अगर मरेंगे तो मर गए, ऐसे तो मरे हुए हैं, ऐसे तो मरे हुए। आप लोग का सुरक्षा के लिए हम लोग सोचे हैं और हम लोग बोल रहे हैं ना सर, वो हम लोग कंफर्म है। आप लोग हम लोगों के सुरक्षा के लिए बोल रहे हैं, ठीक है, लेकिन वहां तक जाने दीजिए, वहां रोकिए हम लोगों को, वहां कुछ भी नहीं होगा। हम आपको विश्वास दिलाते हैं, क्योंकि हमारा जितना भी कार्यकर्ता है ये कोई इनडिसिप्लिन नहीं है, ये हमारा बिना कहा बात कुछ भी नहीं करेगा,
कुछ भी नहीं करेंगे, इतना विश्वास है। क्योंकि आदिवासी सेंगल अभियान अभी से नहीं, बहुत बड़ा बड़ा प्रोग्राम किया कहीं भी, लेकिन सरकार ये मजबूर क्यों हुए हैं? नहीं तो इंटरेस्ट तो नहीं है, शौक तो नहीं है ना हमारा भी। हमारा तो शौक নাই যে রেলপথ অবরোধ কৰিম, ৰাস্তা অবরোধ কৰিম। এটা কথা উদাহৰণস্বৰূপে আপোনাক কওঁ, যিমান আমাৰ ফৌজি বন্ধুসকল আহিছে, যদি 5 মাহৰ বেতনটো বন্ধ হৈ যায় মনত দুখ লাগিব না? সেইটো বেতনৰ কথা আহিছে, কিন্তু আমি আমাৰ জাতিৰ অধিকাৰ পোৱা নাই। ইমানতো চিৱাৰ বাখৰ কৰিবলৈ আমাৰ অধিকাৰটো আছে না ছাৰ? সেইটো ভাৰতীয় সংবিধানে আমাক প্ৰদান কৰিছে। সেইটো যদি এনেকুৱা পথাৰত আপুনি আমাক বাধা কৰে, তেতিয়াহ'লে কি হ'ব? সংবিধান থকা নথকা একেই কথা না। ল এণ্ড অৰ্ডাৰটো মানিছোঁ আমি, ল এণ্ড অৰ্ডাৰ নেমানিলেহেঁতেন ক'ত গাড়ী জ্বলাইলে হয়, কিবা কৰিলে হয়, সেইটো আমি বিচৰা নাই। শান্তিপূৰ্ণভাৱে হ'ব লাগে। আমাৰ হাইকমাণ্ডো সেইটোৱে নিৰ্দেশটো দিছে, আমাক হুলস্থুল কৰিবলৈ নিৰ্দেশটো দিয়া নাই। তো কাইণ্ডলি আপোনালোকক আমাক হেল্প কৰিবলৈ অনুৰোধ কৰিছোঁ, হেল্প কৰক নিশ্চয়। ময়ো আশাবাদী, আৰু আপোনালোকেও গম পাব যে আমাৰ মানুহবিলাক কেনে। এইখিনি মানুহবিলাকক আমাক যাব দিয়ক, সেইটো আমি বিচাৰিছোঁ। আপোনালোকে এটা কাম কৰক, আপোনালোকে 50 জন মানুহ আহক। নাই ছাৰ, 50 জন যদি 50 জন আহক, 50 জন যদি আমিও ইমান মানুহ খেলে মাতিছে। নাই মাতিছে, আপুনি মাতিছে, আপোনালোকৰ মানুহবিলাক আহিছে না, য়েছ ছাৰ, আহিছে না, আৰু আহিছে। আৰু চাওক, আপোনালোকৰ যদি কিবা বিৰোধিতা কৰিবলৈ আছে তো তেতিয়াহ'লে আপোনালোকে তো नहीं सर, मैं आपको एक बात पूछूं। हम लोगों ने अभी से नहीं, कम से कम 1980 साल से भारत सरकार को, राज्य सरकार को और विभिन्न विभाग, जितना भी सरकारी विभाग है, उन लोगों को चिट्ठी के जरिए भी, मेमोरेंडम के जरिए भी हम लोगों का मांग को पूरा करने के लिए हम लोग मांग रखे हैं, लेकिन कोई विचार नहीं आया अब तक। आप सोचिए, आप लोगों को भाषा का अधिकार मिल गया, धर्म का अधिकार मिल गया, सब कुछ मिल गया, हम लोगों को कुछ भी नहीं मिला है। हम लोग तो वही मांग रहे हैं ना सर, और ये भी नहीं करेंगे तो क्या करेंगे आप बताइए? कैसे मिलेगा हमको, आप बताइए। बोलना है कुछ, विरोध करना या बोलना है, आप लोग 50 आदमी भी